মৰ্নিং সকলোলে সুপ্ৰভাত জনাইছো আশা কৰিছো সকলো ভালে আছে মই ভালে আছো আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো আশা কৰিছো ভিডিওটো ভাল পাব আৰু কি কাৰণে ভিডিওটো মই বনাইছো কেলেনো ভিডিওটো দিছো আপোনালোকে হেখলৈকে চাই যাব প্লিজ স্কিপ নকৰিব আৰু যদি মোৰ ভিডিওটো আজি ভাল লাগে চাই তেন্তে প্লিজ লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তা বলকচোন মোৰ ভিডিওটো মই ষ্টাৰ্ট কৰো এতিয়া মই আহিলো এঠাইলে আমি আছো এটা বালিবাটত এয়া মোৰ লগৰ মুনমি হলে চা আমি আসলতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আমাৰ এছআৰএলএমৰ ফালৰ পৰা এখন বাটৰ নাট কৰিবলৈ লৈছো আৰু সেই বাটৰ নাটখনত আমি আহি এতিয়া কৰিবৰ বাবে উপস্থিত হৈছো শুটিং হ'ব মোক এখনি আকাশ দিয়া ন মোক এমুঠি আকাশ দিয়া নাটখনৰ নাম আৰু আজি এটা বিশেষ দিন বুলি ক'ব লাগিব যিহেতু আজি এখনৰ শ্বুটো আছে আৰু লগতে মোৰ আজি অকমানিটোৰ জন্মদিন সেইটো কাৰণে মই ভিডিওটো বনালো আপোনালোকক দেখাই যাম মোৰ শ্বুটিঙৰ কিছুমান অংশ দেখাই যাম কিছুমান সিন দেখাই যাম আৰু লগতে মোৰ বাৰ্থডেটো আজি কেনেকৈ পাতো দেখাম আৰু এয়া মুনমি মোৰ লগত তাই মোৰ খুব ভাল ফ্ৰেণ্ড হয় আমাৰ নামো মুনমি দুইজনী গতিকে বৰুৱা আৰু সৈকিয়া বৰুৱা গতিকে আপোনালোকে মৰম দিব ভিডিওটো চাই আপোনালোকৰ মৰমে কামনা কৰোঁ আৰু মোক এনেকৈ আগবঢ়াই লৈ যাব বুলি মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ কম উপাৰ্জনে মই এই দুটাকে ল'ৰা ছোৱালী উচ্চ শিক্ষাৰে শিক্ষিত কৰিব নোৱাৰো নহয় তোতকৈ দুপইচা আই দি মই সেইখিনি সাঁচি ৰাখো আৰু সেই তাই বিয়াতে দেখোন খৰচ কৰিব লাগে আপোনাকতো কোনে কৈছে হয় আপুনি অকলে সকলো কৰিব লাগিব বুলি মইতো সেইকাৰণে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোটৰ লগত জড়িত হৈছোঁ তাৰ পৰা দুটামান কথা শিকিছোঁ উপাৰ্জনৰ পথসমূহ জানিছোঁ মই উপাৰ্জন কৰি আমি দুইটা উপাৰ্জন কৰি ল'ৰা ছোৱালীকেইটাক ভাল মানুহ কৰি তুলিম গম পাইছেনে ঘৰতে হাঁহ কুকুৰা কেইটামান পুহিম বুলিও ভাবিছিলোঁ এইবাৰ চৰকাৰে এইবাৰ পশুধন যাতে ঘৰে ঘৰে পালন কৰা হয় তাৰ বাবে এইবাৰ ওপৰৰ পৰা আমাক নিৰ্দেশো দিছে যাতে আমি দুপইচা অৰ্জন কৰি আমাৰ পৰিপুষ্টিও সাধন কৰিব পাৰোঁ আৰু যে আপুনি এই ছোৱালী বিয়াৰ কথা কৈ আছে আমি যদি ভালদৰে তাইক পঢ়াই শুনাই উপযুক্ত কৰিব পাৰোঁ তাইক জানো আমি উপযুক্ত পাত্ৰ গঢ়ি তুলিব নোৱাৰিম কওকচোন ফাটি লওক দাদা কি কৰিব লৈছে আপুনি কি কৰিছে দাদা এইবোৰ ঘৰৰ কথা বাহিৰত নহয় ঘৰলৈ গ'ল আজি মোক খবৰলৈ দিয়ক বুজিছে পল্লৱী বাইদেউ আজি গাঁও পঞ্চায়তৰ পতা কেম্পেইনখনলৈ ওলাবছিলোঁ তাতেই লাগিল নহয় কেইটাটো দুটা কথা বুজোঁগৈ কালিও ৰাতি আমাৰ গ্ৰাম্য সংগঠনৰ পৰা নাৰী নিৰ্যাতনৰ অন্তত যিটো জোৰ দমন সমদল ওলাইছিলে তালৈ বুলি গৈছিলোঁ লাগিল নহয় তাতে কেনাটো ৰাতিৰে পৰা অশান্তি জানেনে বাইদেউ মই বোলে ৰাতি এপৰলৈকে ঘূৰিহে ফুৰোঁ জানেনে নবীন দা এইবোৰ কি শুনিছোঁ মই এবছৰ ধৰি নবৌ ঘৰৰ বাকী ওলাইছে ঘৰখনৰ উন্নতিৰ বাবে আপুনি অত বছৰে সংসাৰ কৰা নিজৰ মানুহজনীক সন্দেহ কৰিছে ভদ্ৰ মানুহটোৱে আকৌ মদৰ নিচাত পত্নীক অত্যাচাৰ কৰিবলৈ পাহৰি নাযায় তেতিয়া লাজ নালাগে শাৰীৰিক অত্যাচাৰ এটা সময়ত উপশম হয় অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত DDU-GKY অধীনত যিসকল ল'ৰা ছোৱালী আছে তেখেতলোকক কাৰিকৰী শিক্ষাৰ ব্যৱস্থা কৰা হৈছে তেতিয়া তেওঁলোকৰ ভৱিষ্যতটো মংগল হ'ব আৰু এটা কথা নবীন দা এখন সংসাৰ কৰিবলৈ যিদৰে পুৰুষৰ কষ্ট আৰু ত্যাগৰ প্ৰয়োজন হয় ঠিক সেই সংসাৰখন কৰিবলৈ এগৰাকী মহিলাৰো ত্যাগ আৰু কষ্টৰ প্ৰয়োজন হয় যোৱাবাৰ ধুমুহাত আপোনাৰ ঘৰৰ টিলপাত উৰি যাওঁতে নবৌৱে জানো বিদ্যুৎ প্ৰশমন পুঁজিৰ পৰা আৰু এটা কথা দাদা এখন সংসাৰ চলাবলৈ এজন পুৰুষৰ যেনেকৈ ত্যাগ আৰু কষ্ট থাকে ঠিক সেই সংসাৰখন চলাবলৈ এগৰাকী নাৰীৰো সমানেই কষ্ট আৰু ত্যাগ থাকে
যোৱাবাৰ ধুমুহাত আপোনাৰ ঘৰৰ টিনপাত এৰাওঁতে জানো নবৈ দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা তাৰ ব্যৱস্থা কৰা নাছিল? আপুনি হ'বলা কথাটো পাহৰিলে দাদা। নব, আপুনি যেনেকৈ নিৰ্যাতিতা হৈ আহিছে তেনেকৈ সমাজৰ বহু মহিলা আজিও নিৰ্যাতিতা হৈ আছে। তাৰ কাৰণে আমাৰ মণ্ডল পৰ্যায়ৰ সংগঠনে সদায় কাম কৰি আছে আৰু সদায় কাম কৰি যাব। আমি কনকলতা মূলাগাভৰু দেশৰ নাৰী। আমি আমাৰ ওপৰত কোনো অত্যাচাৰ সহ্য কৰা নহ'ব। আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠনে হৈছে আমাৰ মহিলাসকলৰ প্ৰধান শক্তি। আহক আমি হাতে হাত ধৰি আগুৱাই যাওঁ। এতিয়া আহি আছোঁ, শ্বুটিং শেষ হ'ল। তাত খানা যোগাৰ কৰিছিলে কিন্তু খাবলৈ নহ'ল, যিহেতু ঘৰত দেৰি হ'ব। ঘৰত আয়োজন অকণমান কৰিছোঁ ল'ৰাটোৰ কাৰণে। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব তাক, যাতে ভাল মানুহ হয়, ভাল চিন্তাধাৰা যাতে ডাঙৰ হয়, ভাল চিন্তাধাৰাৰে যাতে ডাঙৰ হৈ আগবাঢ়ি যায়, তাকে আপোনালোকে আশীৰ্বাদ কৰিব, মৰম দিব মোৰ অকণমানিটোক। সেইটোৱে মই কামনা কৰিছোঁ। আৰু বাকী কি আয়োজন কৰিছোঁ, কেনেকৈনো বাৰ্থডেটো পাতিবলৈ লৈছোঁ, এনেই সৰুকৈ থুলমূলকৈ তাকে আপোনালোকৰ লগত মাত্ৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তেতিয়াহ'লে ব'লকচোন বাকীখিনি আপোনালোকক দেখাই যাওঁ। ঘৰ আহি পালোঁ, পটাপট কামখিনি ভণ্টিয়ে কৰি থৈছিলে আৰু বেটাক গা চা ধুৱালোঁ, ধুৱাই মেলি গোটেইখিনি কৰিলোঁ। এয়া মই আপোনালোকক দেখাই দিছোঁ। ডেক'ৰেশ্যন বুলিবলৈ তেনেকৈ বিশেষ নাই। এইফালে বেলুন দিয়া আছে, এইফালে এইটো লাইটৰ ওচৰতে বেলুন আছে, তাৰপাছতে এইফালে দৰ্জাখনত এনেকৈ বেলুন দুটা দিয়া আছে আৰু এইফালে বেলুন দিয়া আছে। আজি শুভ জন্মদিন বৰ্ণাঢ্য, আজি বৰ্ণাঢ্য জন্মদিন। আমি এতিয়া কেক কাটিম। Happy birthday to you. Happy birthday to you. Happy birthday, dear Bonayo. Happy birthday to you. May God bless you, Bravo. May God bless you. May God bless you. Happy birthday to you. Happy birthday to you. Papa khoy de, Papa khoy de. Oh, eh ya kon dada bhati kon khoy de, bhati kon khoy de. Bhati kon khoy de. Iya gel. Ragu ko mukha mo. Ano na kon khoy de. Ko mani dak khoy de. Las koriyo amage. Lazuka bandar. Ora kalau ni. একটু বৰ হেৰি দাদা খাই নিজে মনটো ভাল লাগে। ইমান নাখালিবা, হেৰি হৈছে মোক খাই দিয়া অকণমান। একো নহয়। যোগাৰ হৈ আছে। এইখিনি মাহ আছে, ৰাজমাহ আৰু কিবা এইটো কি লোভিয়া মাহ নে কি কয় নাজানো দেই। বিলাহী, এইবোৰ মছলা পেকেট, তাৰপিছত পিঁয়াজ, এইফালে পিঁয়াজ কটা, এইফালে আকৌ কিবা কিবি এইবোৰ ঢেৰ, এইবোৰ বেঙেনা। আকৌ ইহঁতি এইবোৰ পাকঘৰত লাগি আছে, কিবা কিবি বনাই আছে বেচনৰ কাৰণে। আমাৰ ৰান্ধনি এয়া জোন, ভালকৈ এইটো পোহৰটো ইয়াত কমাইছে মাইনা। আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ, ৰ'ব গৈ আছোঁ। আপোনালোকৰ এয়া মা বহি আছে আৰু এটা দেখাই আছোঁ। এই টিকলা টিকলিবোৰে কেনেকৈ নাচি আছে, ৰ'ব দেই। এইটো আন্ধাৰ হৈ আছে, দেখাইছোঁ। মই দেখাবলৈ নহ'লে দেই। মাংসখিনি ঘিউত বনাইছ ন? ঘিউ, দেশী ঘিউ, তাৰপিছতে পিঁয়াজ, তাৰপিছতে দীঘল জলকীয়াটো দিয়া আছে ন? আৰু বেলেগ একো দিয়া নাই নহয় এতিয়া?
জুইত বনোৱা হৈছে এতিয়া এইখিনি বনাই থকা হৈছে মই দেখাবলৈ নহ'লে আগৰখিনি একদম মানে ব্যস্ত হৈ আছোঁ যে ইটো সিটোকে এইখিনি হৈছে দৈ আৰু দৈতে গোটেই মছলাখিনি মিলাই দিছে আৰু এইখিনি চাগে পাছত দিব দেই এইখিনি নাজানো আৰু কেনেকৈ দিয়ে খালি গোটেই মছলাখিনি ইয়াত মানে মিলাই দিছে আৰু ইয়াত আছে নহৰু আদা পেষ্ট মানে এইটো পাকঘৰটো আমাৰ ভিতৰৰ পাকঘৰ যে এইটো অকণমান আন্ধাৰ লাইট চাইটটো ভালকৈ দেখি নাপায় মানে এনেকৈ আছে মানে এতিয়া সকলো আলহী ঘৰা ঘৰি গ'ল সোনকালে কৰি মেলি ল'ৰা ছোৱালীখিনিকো খোৱালোঁ আৰু ভণ্টিহঁতো গ'ল ভাইটিও গ'ল আজিৰ ভিডিঅ'টো আছিলে এইখিনিয়ে ল'ৰাটোৰ জন্মদিন বুলি অকণমান আয়োজন কৰিছিলোঁ লগতে মোৰ দিনটো কেনেকৈ গ'ল আজি তাকে আপোনালোকক দেখাব বিচাৰিলোঁ শ্বুটিং হৈছিলে মই সেইখিনিও দেখালোঁ গতিকে যদি মোৰ ভিডিঅ'টো ভাল লাগে আকৌ এবাৰ কৈছোঁ তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়ালৈ ভিডিঅ'টো সামৰিছোঁ তেতিয়া সকলোকে জনাইছোঁ শুভৰাত্ৰি